Assam government pen 6 advanced community atum aphan jongsi ST status PG Pulote Karbi Anglong district aphanta article 244A implementation nangpo Litsong Rongphar Assam along rear lokedo Karbi Khei phan ovit home cap plikap kapaprang tire home chutia moran motok coach rajbongshi lapen T tribe Khei trok atum aphan scheduled tribe Mati ST status ki PG aphan Assam government pen cabinet along lamrai dengpon atlo bangso puthak BTAD along charleo somaratum ning kipung chapaklangsi kachasong amongbe intho tanglo bangso puthak rat sai claim bang Litsong Rongphar kaning jeke Khei trok atuma phan jongsi ST status piun pulote arjiding kluipen karbiang long arwada kar I hemprek mate article 244A ta nang implementation pinangpo kali pulote BTAD long puchot kali hala ansu se karbiang long along si kachasong atomon jabji aprang ke assamese lepen non assamese pusi lam vanlo bonta non Khei trok aphan ST status ki PG pupen ki karbi dimasa tuma phan hemprek si nang pinangpo nona teng pulote korte mutiang bong kapachbahong ji a politics si Assam Chief Minister Dr. Himanta Biswa Sharma ke claim wrong loputa wrong parasangho ningje পৃথক সুৰক্ষাৰ বিপৰীতে যদি এওঁলোকে যদি হে 6 জনগোষ্ঠীয় লোকসকলক যদি হে অধিকাৰ বা হে শেডুল ট্ৰাইবৰ ষ্টেটাছ যদি গ্ৰান্ট কৰিব বিচাৰে বা দি দিয়ে তেনেহলে কাৰ্বিৰ পৰা আৰম্ভ কৰি ডিমাসা বড়ো তিবা যিমানখিনি আছে বা কাৰ্বিসকলক আমাক পৃথক ৰাজ্য দিয়ক সাহিত্য শাসন দিয়ক আমাক আৰ্টিকেল 244A নহয় আমাক সেপাৰেট ষ্টেট দি দিয়ক বড়ো সকলক সেপাৰেট ষ্টেট অৰ্থাৎ সাহিত্য শাসন দিয়ক ডিমাসা সকলক সেপাৰেট ষ্টেট অৰ্থাৎ সাহিত্য শাসন দিয়ক হেতুত আপোনালোকে কাক এসটি দিয়ে কাক এসটিভি দিয়ে কি XYZ দিয়ে হেতুত আমাৰ ফলৰ কবলগীয়া কথাই কোনাই যদি হসাকে যদি অসম চৰকাৰে যদি এইখিনি ক্ষেত্ৰত যদি আমাৰ কথা বা আমাৰ দাবীবোৰ যদি পূৰণ কৰিব নিবিচাৰে বা সেইখিনি ক্ষেত্ৰত নিজৰ সুৰক্ষা নিজৰ অস্তিত্বৰখিনি যেটো মাটি থকা যদি সেইখিনি ক্ষেত্ৰত গুৰুত্ব দিব নিবিচাৰে তেনেহলে আমাক পৃথক ৰাজ্য দিয়ক আমাক সাহিত্য শাসন দিয়ক আমাৰ তাৰ পাছত বড়ো ডিমাসা পৰা আৰম্ভ কৰি পেলাই কাৰ্বি বড়ো ডিমাসা যিমানখিনি জনগোষ্ঠীয় লোকসকল আছে নিজৰ জীৱিকা নিজৰ সংস্থাপন নিজৰ যি হিচাপে আমি বহবাস কৰিম সেই নিজৰ জীৱিকা সংস্থাপন গোটেইখিনি হেতু আমি নিজে গোটেইখিনি বহন কৰিম আমি সেই গোটেইখিনি হেতু চোৱাচিতা কৰিম হেতু অসম চৰকাৰৰ পৰা চিন্তা কৰিবলগীয়া কোনো কথা কোনোই তাত নাথাকে সেইকাৰণে বাৰংবাৰ কৈছো পুনৰ কৈছো যদিহে অসম চৰকাৰে যদি আমাৰ অধিকাৰবোৰ যিটো আমি দাবী কৰিছো হে CC2I হওক বা অসমৰ যিমানখিনি জনগোষ্ঠীয় লোকসকল যিটো প্ৰতিবাদ কৰিছে সেই 6 জনগোষ্ঠীয় জনজাতিকৰণ কৰা বিষয়টো লৈ পেলাই তাৰ পাছত যদি অসম চৰকাৰে যদি জানি বুজি যদি সেই অধিকাৰ জনগোষ্ঠীয় লোকক অধিকাৰ যদি আন কাৰোবাক যদি সেই প্ৰাপ্য অধিকাৰ যদি দি দিয়ে জনগোষ্ঠীয় লোকসকলক বড়ো কাৰ্বি ডিমাসাৰ পৰা আৰম্ভ কৰি যিমানখিনি আছে পৃথক ৰাজ্য দিয়ক সাহিত্য শাসন দিয়ক হেতুত তাৰ পাছত আমাৰ ফালৰ পৰা কাক STP STH STV দিয়ে XYZ দিয়ে হেতু আমাৰ ফালৰ পৰা কবলগীয়া কথা একো নাই দুখ লগা কথা আমি ইয়াত 2-3 বছৰ ধৰি আমি প্ৰতিবাদ কৰি আছো নিজৰ ইয়াত কিমান যে সমস্যা আছে জনগোষ্ঠীয় সমাজত জনগোষ্ঠীয় লোকসকলৰ মাজত কিমান যে সমস্যা আছে ইয়াত আমি এতিয়া কাৰ্বি আংলঙত ইয়াত ভূমি লৈ পেলাই যেটো সমস্যা হৈছে কেনেকৈ যে আমি কাৰ্বি সমাজে বা কাৰ্বি আংলঙৰ নিজৰ ভূমিতে নিজৰ স্থানত হেৰু কেনেকৈ যে আমি সংখ্যালঘুত আমি পৰিণত হৈছে কেনেকৈ নিজৰ ভূমিবোৰ আমি হেৰাইছে নিজৰ অধিকাৰ নিজৰ প্ৰাপ্যবোৰ কেনেকৈ হেৰুৱাই গৈছে কিমান বছৰ ধৰি আমি হাজাৰ মানুহ গোট খাই পেলাই প্ৰতিবাদ কৰিছো কিন্তু সেই প্ৰতিবাদ কৰা বা হে আমাৰ মাতবোৰক গুৰুত্ব দিয়া বা সমাধান কৰাটো দূৰৰে কথা নতুন সমস্যাবোৰ আমাৰ ওপৰত জাপি ধৰি আছে নতুন সমস্যাবোৰ আমি দেখিছো বা আমাক দেখুৱাইছে আৰু হেতুত অসম চৰকাৰে কৰক আমি দেখিছো হেতু জানি বুজি কৰবাত আমি কৰা বুলি হেতু আমি দেখিছো